মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মানে এতিয়া আমি বালিচৰত আছোঁ। আপোনালোকক আজি মানে আপোনালোকক অস্থিৰতা দেখাম। মানে আজি অষ্টমী, কিন্তু অষ্টমী নহ'ল, সৰু সৰুকৈ হৈছে। আপোনালোকক দেখাই দিম কিছু মুহূৰ্ত কেনেকৈ অস্থিৰতাই মানুহখনে কেনেকৈ এই কৰে। আজি মানে আমাৰ ব্ৰহ্মপুত্ৰত গংগাৰ পানী আহে, আপোনালোকক দেখাই দিম চবকে। আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অস্থিৰতা একেলগে যাওঁ, আহক। বন্ধুসকল মানে ইয়াতে খেলা চেলাও হয়, সেইবাবে ইয়াতে গাড়ী চাড়ী থ'ব লাগি, পাৰ্কিং কৰিব লাগি ভাল। আৰু চাওক না কিমান গাড়ী, কি ধুনীয়া সুন্দৰ পৰিৱেশ। আমি যাই আছোঁ, পামগৈ আৰু নামেদি আছে, যাই আছোঁ। এই দি যাম আমি এই চাইডটো দি, দেখাই দিছোঁ দি দি যাই আছোঁ, চাই থাকক। বন্ধুসকল মানে এটা অস্থিৰতাও আহিছে আৰু চাব আহিছে অষ্টমী। সৰু সুৰাকৈ হৈছে আৰু পুলিচে নহবা ঝাৰু চাৰু লৈ পেলাই খেদছি। চাওক বহুত মানুহ আছে। এয়া চাওক বহুত মানুহ আছেতো, আগত দেখি আৰু আছে, দেখাই দিওঁ মানে বন্ধুসকল বহুত মানুহ। এয়া চাওক এয়া চাওক বন্ধুসকল, পূজা পাতি আছে অস্থি ঘটাবলৈ। এয়া চাওক আগত আৰু আছে, এই মখান চাওক অস্থি নিজৰ মা দেউতাৰ আৰু কোনোবা যদি আলহী চালহী আছে ইয়াতে অস্থি ঘটাব আহে। আপোনালোকে চাই থাকক, ভাল পাব চাই, কিছু জানিব পাৰিব মোৰ ভিডিঅ'ৰ পৰাই। চাওক বন্ধুসকল, এই সৰু সৰু চলি মানে আপোনালোকক এটা কথা কৈ লওঁ, এইটো অষ্টমী মানে আপোনালোকে বহুতে জানে কিয় অষ্টমী পাতে আৰু অস্থিৰতাৰ কাৰণ কি, সেইটো চবেই জানে, মই গম পাইছোঁ। হয়তো মই একবাৰ কৈ দিওঁ, অষ্টমী পাতে নিজৰ এটা ধৰ্ম। মানে ইয়াত মৰা মানুহ, ঘৰৰ যদি কোনোবা মৰে ইয়াতে অস্থি ঘটাব আহে, মানে আত্মাৰ শান্তিৰ বাবে অস্থিৰতাই, সেইবাবে অস্থিৰতাৱে আহে। আপোনালোকক দেখাই দিম বাৰু, সিমান দেখাব নোৱাৰিম, বহুত মানুহ আছে না, হেঁচা চেলি হ'ব, সেইবাবে অলপ চলপ আপোনালোকক দেখাই দিম। বেয়া নাপায় যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনাক ভাল ভাল ভিডিঅ' দি থাকিম, বিদ্যা কৈছোঁ। আমি মানে এতিয়া মই ছাইডত দেখিবলৈ আহিছোঁ, এখানিত মানুহ নাই, এখানিত আমাৰ ইয়াতে শিৱৰ ভক্ত বহে, সেইকাৰণে এখানিতে আহিলোঁ, খালী জেগা, শান্তি জেগা। বন্ধুসকল আপোনালোকক দেখাই দি আছোঁ। আৰু শুনক, আপোনালোকে যদি ভাবিছে আমাৰ এটা সৰুকৈ হয়, নহয়, ইয়াতে মানে প্ৰত্যেক বছৰ ডাঙৰ হয়। মানে এইটো বহুত বছৰ আগৰ পৰা চলি অহা আমাৰ কাৰ্যসূচী। মানে কাৰ্যসূচী কওঁতে কাৰ্যসূচী নহয় ৰ'ব, এই উৎসৱ আৰু উৎসৱ না বুজা সেইটো নাজানো আৰু। মানে এইটো বহুত বছৰ আগৰ পৰাই চলি আহিছে, আমাৰ ককাহঁতৰ পৰাই চলি আহিছে এই অষ্টমী। বন্ধুসকল আপোনালোকে চাই থাকক মোৰ লগত, ময়ো চাওঁ, আহক আমি ভিডিঅ'টো দেখাই দিওঁ আপোনালোকক। আৰু এটা কথা ক'লে আপোনালোকক, ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে, মানে ইয়াত অষ্টমীত ভগৱানো গা ধুৱাব আহে। মানে এতিয়া আহিব নোৱাৰিব, মন্দিৰখনত বোলে তালা মাৰিছে, মই শুনিছোঁ, মই নাজানো আৰু ইমান এটা, শুনাত শুনিছোঁ, মেছেজটো আহি থাকে, শুনাত শুনিছোঁ আৰু। মানে ইয়াতে কেদাৰ আহে, মাধৱ আহে, বহুত ভগৱান আহে মানে ইয়াতে ধুৱাব। আহি ফালে ইয়াত ব্ৰহ্মপুত্ৰ নদীত দেখাই দিয়ে, ধুৱাই দিয়ে গা। আপোনালোকক কিয় আনে আপোনালোকক কৈ দিওঁ, মানে আমাৰ ইয়াত অষ্টমী দুইদিন হয়, মানে দুইদিন না কেইদিন মই পাহৰিছোঁ, বহুত দিন অষ্টমী অহা নাই না লকডাউনত থাকি, সেইবাবে বন্ধুসকল আপোনালোকক ক'ব নোৱাৰিম আৰু মই কেইদিন হয়। বন্ধুসকল এই নদীটো আমাৰ ব্ৰহ্মপুত্ৰটো আপোনালোকক দেখাই দিওঁ, মানে ইয়াত গংগাৰ পানী আহে। ইয়াতে মানে মানুহখনে গা ধুই পেলাই নিজৰ পাপ পুণ্য কাট খেদায়। আপোনালোকক দেখাই দিওঁ ব্ৰহ্মপুত্ৰটোত এই দুইদিন আহে, মানে আপোনালোকে দেখাই দিওঁ আপোনালোকক। আৰু এটা বস্তু দেখাই দিওঁ, আমাৰ চাওক
বালিচৰৰ পৰিৱেশ আপোনালোকে ইয়াতে ফটো উঠিব পাৰিব মই আপোনালোকক কৈছিলেচোন মিটিঙত আহোঁতে আপোনালোকক মই দেখাম বালিচৰৰ ভিডিঅ' আজিও অলপ চলপ দেখাম আপোনালোকক আৰু নদীটো এতিয়া আমি নদীটোলৈকে যাই আছোঁ এই আগত আছে চাই লওক দেখা নাপাব পাৰিব কিবা বকলো দেখা পাব মানে ইয়াৰ পৰাই দেখা নাপায় আৰু ইমান অলপ ডুবা টাইপৰ আছে না সেইকাৰণে বন্ধুসকল ইয়াৰ পৰাই দেখাই দিব নোৱাৰিম আৰু অলপমান 9 মিনিট ওচৰতে আপোনালোকক দেখাই দিওঁ আহক এয়া চাওক বন্ধুসকল কি ধুনীয়া পৰিৱেশ এই ব্ৰহ্মপুত্ৰ তাতে আজি গংগাৰ পানী আহিছে এই দুদিন মানে অষ্টমীৰ 2 দিন থাকিব গংগাৰ পানী আপোনালোকে যদি সোমাই পায় এবাৰ আহিব এইবাৰ নহয় আগৰবাৰলৈকে মানে নিশ্চয় আহিব আৰু এই সুন্দৰ পৰিৱেশৰ মাজত মই আছোঁ আপোনালোকৰো আহিব আৰু ফটো চটো উঠিব পাৰিব ইয়াত চাওক না কি ধুনীয়া সুন্দৰ পৰিৱেশ ধুনীয়া বতাহ আহি আছে কিন্তু আজিকালিৰ মানুহে কি জানিব গছ চছ কাটি গিলা নহয় কৰিছে সেইবাবে গিলা সুন্দৰ পৰিৱেশ চাব নোৱাৰে আৰু বন্ধুসকল গিলা দেখাই থাকি মানুহ চাওক না বন্ধুসকল বেছি ইমান দেখাই নাথাকোঁ অলপ অলপ দেখাওঁ মানে বেছি পৰ হ'লে আপোনালোকে চাব ভাল নাপায় না আমনি লাগি যায় সেইবাবে অলপ চলপ দেখাই দিওঁ বন্ধুসকল চাওক ইয়াত অস্থি অতাই আছে চাওক আৰু তাতে গা ধুই আছে চাওক বন্ধুসকল মানে চবে ঘৰত যে আছে আমিও যাওঁ দিয়া এতিয়া যাওঁ দে আমিও এতিয়া যাওঁ সেই পুলিচ আছিল আগত মাস্কখন মাৰি ল'লোঁ নহ'ব গালি দে কিন্তু অকল মোৰ ভিডিঅ'টোত এখানিয়ে আৰু মোৰ ভিডিঅ' নতুনকৈ পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি থৈ দিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কিন্তু কোনো ছাবস্ক্ৰাইবে নকৰে 60টা ছাবস্ক্ৰাইবাৰ হৈছে মাত্ৰ অলপ বাঢ়াই দিব দিয়ক আমি এইটো ভিডিঅ'টো সমাপ্ত কৰি দিটো কৰিব লাগিব না সমাপ্ত কৰোঁ